নমস্কাৰ, মই আছামিজ ব্লগ চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। আজি মই কোনো ধৰণৰ ব্লগ ভিডিঅ' লৈ অহা নাই। আজি মই মনৰ কথা ক'ম আৰু মোৰ জীৱনত ঘটি যোৱা কিছুমান সঁচা ঘটনাৰ বিষয়ে ক'ম। মই আজি যিটো বিষয়ে ক'ম আপোনালোকে জনাটো বহুতেই দৰকাৰী। জানে হ'লেও মানুহে কিছুমান কথা বিশ্বাস কৰি ল'ব নোৱাৰে। আমিও আগতে এনেধৰণে বিশ্বাস কৰা নাছিলোঁ। যেতিয়া নিজৰ জীৱনত ঘটি গ'ল তেতিয়া বিশ্বাস কৰিবলগীয়া হ'ল। সেইবাবে আজি মই আপোনালোককো মোৰ মনৰ কথাটো কৈ দিওঁ বুলি ভাবিলোঁ। জীৱনত এনেকুৱা ঘটনা কোনোদিনেই দেখা নাছিলোঁ। শুনিছিলোঁ বাৰু, টিভিত হওক নিউজবিলাকত শুনিছিলোঁ, কিন্তু নিজৰ চকুৰে মানে দেখা নাছিলোঁ। জীৱনত প্ৰথম দেখিছোঁ, যিটো আমাৰ পৰিয়ালত বুলি ক'ব লাগিব ঘটি গ'ল। বহুত ডাঙৰেই ঘটনা ঘটি গ'ল। কিনো ঘটনা ঘটি গ'ল জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। পাত বুলি যিটো কয়, কিছুমানে চক পৰা বুলি কয়, নিশ্চয় শুনিছে, কিন্তু তেনেকুৱা পৰা জেগা দেখিছে নাই বাৰু? বজ্ৰপাত পৰিলে যে মানুহৰ কেনেধৰণৰ বিপদ হ'ব পাৰে আপোনালোকে আজি ভালদৰে বুজি পাব এই ভিডিঅ'টো চালে। যেতিয়া মানে ডাঙৰ বতাহ, বৰষুণ, বিজুলী, ঢেৰেকনি আহে তেতিয়া আপোনালোকে প্ৰথমেই কেইটামান কাম কৰি থোৱাটো ভাল। মোবাইলটো অফ কৰি থ'ব লাগে। ধৰি লওক এনেকুৱা লাইটৰ কানেকশ্যনবিলাক কাটি থ'ব লাগে। আৰু টিভি হওক যিয়ে নহওক, মানে কি কাৰেণ্টৰ যিবিলাক বস্তু সেইবিলাক অফ কৰি থোৱাই ভাল আছে। অন কৰি কেতিয়াও থ'ব নালাগে। যদি আপোনালোকে অন কৰি থয় আপোনালোকৰ জীৱনত বহুত ডাঙৰ বিপদ আহিব পাৰে। কোন সময়ত কেনেধৰণৰ বিপদ আহে কোনেও নাজানে, যেনেকৈ আমি জনা নাছিলোঁ। এতিয়া মই কওঁ আপোনালোকক আমাৰ ঘৰতনো কি ঘটি গৈছিল। শাওণ মাহৰ 3 তাৰিখ আৰু মঙলবাৰ আছিলে সেইদিনা। ৰাতিপুৱা মায়ে সোনকালে উঠি মেলি পথাৰলৈ ৰুবলৈ বুলি গৈছিলে। যিহেতু খেতি ছিজন চলি আছিলে, ৰোৱা তোলা কৰি আছিলে বাৰু মানুহে। মায়েও সেইদিনাখন সোনকালে উঠি গৈছিলে। যিটো ৰ'দৰ কাৰণে সোনকালে যায় পথাৰলৈ। ভালদৰে সেইদিনাখন কথা বতৰা কাৰো লগতে হোৱা নাছিলে। গ'ল আৰু দিনটো ৰুলেগৈ। ৰুই মেলি যেতিয়া ঘৰলৈ আহিলে, দিনটোৱে ৰোৱা দৰে ৰুলে সেইদিনাখন। ঘৰলৈ আহিলে, তাৰপিছত ঘৰত আহি মেলি আৰু ইমানেই বতাহ বৰষুণ আহিছিলে নহয়, সকলো নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিলোঁ। বতাহ বৰষুণ আহিলে যিহেতু বহুতেই কাম ওলায়, কাপোৰ কানি ভৰোৱা, ধৰি লওক আমাৰ গাঁৱৰ পৰিৱেশৰ কথা কৈছোঁ মই। খৰি মাৰি ভৰোৱা, কাপোৰ কানি ভৰোৱা, এনেকুৱা ধৰণৰ বহুত কিবাকিবি কাম আহে। গৰু ছাগলীৰ পৰা ধৰি এনে ধৰণৰ নিজৰ নিজৰ কামত ব্যস্ত। মায়েও নিজৰ কামতেই ব্যস্ত হৈছিলে। তথাপিও যেতিয়া বৰষুণ নিদিয়াৰ আগত মানে মায়ে পথাৰৰ পৰা আহি ছোৱালীজনী সদায় লয়ে বাৰু মাতি আছিলে ছোৱালীজনীক, ঐনো এইখিলে আহা বুলি, কিন্তু ছোৱালীজনী যোৱা নাছিলে। পিছত মই বাৰু নেদেখিলোঁ, লৈ গ'লহি নে বাপেকে আইতাকৰ ওচৰত থৈ আহিলে মই নেদেখিলোঁ, কিন্তু তাই আইতাকৰ লগতে আছিলে। যেতিয়া বেছিকৈ তাৰমানে বৰষুণজাক দি মেলি যেতিয়া অলপ এৰিছেগৈ আৰু তেতিয়া মায়ে ভাবিলে চাগে কামকেইটা কৰি লওঁ বুলি ভাবিলে। ছোৱালীজনী বাপেকক দি দিলে আৰু মায়ে হাঁহকেইটা মানে খেদি নি বান্ধিবলৈ নিছে। হাঁহকেইটা খেদি নি কৰি বান্ধিব পালে নাপালে নাজানো, কিন্তু হাঁহকেইটা যেতিয়া সেই ঘটনাটো হৈ গ'ল, হাঁহকেইটা কিন্তু বন্ধা নাছিলে, খোলাই আছিলে। মই ভবাৰ মতে হাঁহকেইটা মায়ে চাগে বান্ধিবই নাপালে। ডাঙৰ বতাহ বৰষুণ দি যোৱাৰ পাছতো মেঘে গাজি আছিলে, বিজুলী মাৰি আছিলে। ইমানেই ডাঙৰ মানে গাজনি এটা মাৰিলে নহয়। মই কি কৰিছোঁ, বাপেকে জীয়েকক লৈ থিয় হৈ আছিলে, মই কি কৰিছোঁ, একদম দৌৰি গৈ গভা মাৰি ধৰিছোঁ। ইমানে জোৰত মাৰিছে মানে কি ক'ম আৰু, মানে পুৰা গোন্ধাইছে নহয়। তাৰপিছত ধোঁৱা বলিছে, পুৰা গোন্ধাইছে। তাৰপিছত মই তেওঁক কৈছোঁ যে কি হ'ল ইমান গোন্ধাইছে পুৰা নিচিনা, তাৰপিছত ধোঁৱা বলিছে, কি হ'ল বোলো চোৱাগৈচোন বুলি কৈছোঁ। চাবলৈ কিয় পঠিওৱা হ'ল, কিয়নো আমাৰ ঘৰ দুখন বাৰু, ওচৰৰে বাৰু, ইমান আঁতৰো নহয়, তাৰমানে একেখন চোতালত থকাৰ দৰে আছোঁ আমি। তাৰপিছত কি হ'ল, তেওঁক মই পঠিয়ালোঁ, তেওঁ গ'ল। তাৰপিছত তেওঁ কৈছে, মানে কাৰেণ্টটো নাছিলে বাৰু, কাৰেণ্টটো নাছিলে যদিও ইনভাৰ্টাৰ মানে লাইট জ্বলি আছিলে।
ইনভাৰ্টাৰত লাইট জ্বলি আছিলে। তাৰপিছত তেওঁ গ'ল, চালে কৰিলে আৰু তাৰপিছত সুধিলেগৈ তাত, ক'লে বোলে এই বৰ্ডখন বোলে জ্বলি গ'ল বোলে, ৱাৰবোৰ গোটেই জ্বলি গ'ল, তাৰ সেই বোলে গোন্ধাইছে বুলি কৈছে। আৰু মেইন ঘৰটোৰ পৰা যিটো হাঁহ বন্ধা ঘৰ সেইটো অকণমান আঁতৰত আছিলে। আৰু ডাঙৰজনে কি কয় ক'ত কি হ'লনো তাকে মানে বৰ্ডখন যেতিয়া মেইন বৰ্ডখন জ্বলি সকলো বস্তু একদম যেনে চিটিকি পৰি আছিলে, তাতে আৰু কি হ'লনো তাকে চাবলৈ বুলি গৈ মেলি দেখিছে একদম আচৰিত, কি হ'ব, মা একদম পৰি আছে বোলে। তাৰপিছত দৌৰি আহিছে, তাৰপিছত আমাৰজনক কৈছে বোলে মা বোলে তাত পৰি আছে বোলে। তাৰপিছত আমিও তাত তেনেকৈ যে মানুহ পৰি আছে বুলি ভবাও নাছিলোঁ। তাত কি হয় দৌৰা দৌৰি, আৰু ময়ো সৰু ছোৱালী লৈ আছোঁ, ছোৱালী লৈয়ে মই মানে কি অলপ বৰষুণো পৰি আছে ন চিপকৈ, তথাপিও একদম পূৰা দৌৰিছোঁ আৰু কি কৰিম কি নকৰিমকৈ দৌৰিছোঁ। তাৰপিছত দেখিছোঁ মা মানে পৰি আছে, আৰু কি ক'ম আৰু একদম মানে তিতি আছে মানুহজনী, তিতি কৰি চুলি তুলি মেল খাই একদম মাটিত পৰি আছে। তাৰপিছত মই গৈ দেখিছোঁ, পৰি থকাতে দেখিছোঁগৈ, কাষতে দেউতাও বহি আছে, আমাতকৈ আগেই গ'ল বাৰু দেউতা গৈ বহি আছে। তাৰপিছত মই দেখি মানে আৰু আচৰিত আৰু তাৰপিছত তাৰমানে মানুহে সেই টাইমত কি কৰিম কি নকৰিম তাৰমানে সকলো তাৰমানে পাহৰি যোৱা হয়, কি কৰিম কি নকৰিম। সম্ভৱ দেউতাৰো চাগে তেনেকুৱাই হৈছিলে, কি কৰিম কি নকৰিম, মানুহজনী কাষতে বহি আছে। তাৰপিছত মই গৈ দেখিছোঁ মা মুখৰ কাষৰ তেজ ওলাই আছে। তাৰপিছত বাকী আৰু একো চাবলৈ সময় নাই বাৰু সেই টাইমত। তাৰপিছত মই কৈছোঁ কি 108 মাতিবলৈ ক'লোঁ, 108 বিজি আছিলে। তাৰপিছত আমাৰ মানুহজনক ক'লোঁ তুমি মামাহঁতৰ গাড়ীখনকে লৈ আহাগৈ যোৱা বুলি ক'লোঁ। তাৰপিছত মানুহজনো ইমান লৰিছে। তাৰপিছত ময়ো কি নকৰিমকৈ আমাৰ ওচৰৰে মামাজনক মই মাতি আনিবলৈ গ'লোঁ। মা মাটিত পৰি আছে নহয়, কোনোবাইতো দাঙিব লাগিব। দেউতাও তাৰমানে সেই কি কৰিম কি নকৰিম তাৰমানে মানুহৰ হুঁচ নাইকিয়া হৈ যায় আৰু কাপোৰ কানি দিব লাগে, তিতি আছে মানুহজনী, কাপোৰ কানি আনি মাটিৰ পৰা তুলি আনি বিচনাত শুৱাবহি লাগে, সেইজনো পাহৰিলে মানে। তাৰপিছত এতিয়া মানুহজনী গধুৰ হৈ যায় হেনো, বহুতে গধুৰ হৈ গৈছিলে, দেউতা অকলে দাঙিব পৰা নাছিলোঁ। তাৰপিছত তাই দাঙি নি মাক বিচনাত শুৱালে। তাৰপিছত আমাৰ মানুহজনো আহি সেইমতে পালেহি গাড়ী আনি। তাৰপিছত আৰু কি কৰিম, মাক উঠাই মেলি আৰু বেলেগ কাপোৰ কানি চেঞ্জ কৰিবলৈ কোনো সময় নাই, গাড়ীত উঠাই মেলি আৰু মা যেতিয়া মাটিত পৰি আছিলে তেতিয়া মই মাক বহুতে মাতিছোঁ, মা উঠক, কি হ'ল এইবোৰ, মা উঠক বুলি কৈছোঁ, জোকাৰি দিছোঁ। তথাপিও কোনো ধৰণৰ মাত বা কোনো ধৰণৰ তাৰমানে হাত ভৰি লৰচৰ একোৱেই নাই। হয়তো সেইটো টাইমতে চাগে সম্ভৱ এইখন পৃথিৱীত আৰু মা নাই হ'লে চাগে। তথাপিও মানুহে এনেধৰণৰ ঘটনাবোৰ বিশ্বাস কৰি ল'ব নোৱাৰি। আমিও সেই টাইমত তেনেকুৱা যে হৈছে বুলি ভবাও নাছিলোঁ বাৰু। এনেদৰে গাড়ীত উঠাই মেলি আৰু মাক পঠিয়াই দিয়া হ'ল। লগতে মই ভাবিছোঁ মা তেনেকুৱা হৈছে বুলি মই ভবাও নাই বাৰু। কি কয় মাৰ কাৰণে ভাল কাপোৰ কানি দি পঠিয়াইছোঁ শুকান, ভাল হ'ব আৰু ভাল হ'লে মানে কি গৈ মেলি ভাল হ'ব, তাতে কাপোৰ কানি চেঞ্জ কৰি দিব, চব তিতি আছে ন, ইমানেই লৰালৰি হৈছিলে। তাৰমানে 3জন মানুহ গৈছিলে মাৰ লগত, 3টা মানুহে এটাও কোনেও মোবাইল লৈ যাব লাগে বুলি মানে পাহৰিয়ে থাকিলে। আহি পোৱালে বাট চাই আছোঁ আৰু কেতিয়া আহিব। তাৰপিছত অলপ সময় 2 ঘণ্টামানৰ পিছত আহিছে গাড়ীখন ধৰি। তাত লৰালৰি কৰি ওলাই গৈছোঁ বাহিৰলৈ। তাৰপিছত মানে কি হ'ল কৈছে আৰু মামায়ে কৈছেহি বাৰু, দেউতা গৈছিলে আৰু মামাজন গৈছিলে আৰু আমাৰ মানুহজন গৈছিলে। মামায়ে কৈছেহি নাই আৰু বোলে তেওঁ এখন পৃথিৱীত নাই বুলি কৈছে। আৰু কি ক'ম, যাব নোৱাৰি, ভাষা নাই আৰু মানে তাৰমানে মনটো কেনেকুৱা লাগিছে ধৰি লওক, কোনো প্ৰকাশ কৰিব নোৱাৰি। এটা কথাই বেছিকৈ বেয়া লাগিছিলে কি এনি টাইম ছোৱালীজনী আইতাকৰ লগত থাকি, সৰু ছোৱালী, কোনো ধৰণৰ কথা বুজি নাপায়, এনেকৈ যদি ঘপককৈ নাইকিয়া হৈ যায়, মানুহজনীতো বিচাৰিবই, আইতাকলৈ গ'ল মানে ঘৰত বেছি থকা নহয়েই, আইতাকৰ ওচৰলৈকে যায়, ভাত হওক কিবা হওক আইতাকৰ ওচৰতেই খায়। ধৰি লওক মোৰে গা বেয়া হ'ল, মানে ছোৱালী আপডাল কৰিব পৰা যিটো তাৰমানে পৰিস্থিতিত নাথাকোঁ, ধৰি লওক আইতাকে ভাত পানী খুৱাই
ক'ৰবাত যাবলৈ হ'লেও ধৰি লওক আইতাকৰ লগতে থৈ যাওঁ। এতিয়া ভাবি মানে অন্তৰ নাই আৰু কি হ'ব এতিয়া তাইক কেনেকৈ বুজাওঁ ইমান সৰু ছোৱালীজনী আইতাক আৰু এইখন পৃথিৱীত নাই বুলি হ'ল আৰু সেইদিনাখন ঘূৰাই অনা নহ'ল, কিয়নো চক কৰা মানুহ যেতিয়া থানাত খবৰ দিবলগীয়া হ'ল। থানাই ৰাখি থ'লে, পিছদিনাখন পষ্টমৰ্টম কৰি মেলি ঘৰলৈ আনিবলৈ ক'লে, তাতে থৈ আহিলে। কিন্তু মোৰ এটাই তাৰমানে মনত এনেকুৱা কিবা লাগিছে যে মানুহজনী জীয়াই আছে। মই মানুহজনক বাৰে বাৰে সুধিছোঁ ভালদৰে বোলো ডাক্তৰে চেক কৰিলে নাই, চালে নাই, কিজানি জীয়াই আছে নেকি, জি উঠিব নেকি। কিন্তু মানুহজনে কৈছে চালে বোলে, ডাক্তৰে একো ট্ৰিটমেণ্ট কৰিবই নাপালে। ডাক্তৰে নিছে আৰু তাৰ চাইছে, কৈছে নাই বুলিয়ে ক'লে আৰু ঘৰতে হেনো তেওঁ নাই, গ'লগৈ আৰু কিনো ক'ম। যোৱাবিলাককতো ঘূৰাই আনিব নোৱাৰি, হয়তো তেওঁৰ সিমানে আয়ুস হ'ব পাৰে, ভাগ্যই লিখোঁ নাজানো। যিটো টাইমত মৰিব সময়ত বুলি কয়, সেই টাইমত মানুহে পানী খাব বিচাৰে, তেওঁ সেইটোও নাপালে। মানে যেতিয়া চকু পৰি গৈছিলে, হয়তো চিঞৰিছে যদি শুনা নাছিলোঁ। যিমানেই মানে ইমান জোৰত মেঘৰ গাজনি মাৰিছিলে, আমি ওচৰত থকাবোৰে বাৰু ভালদৰে গম পাইছোঁ কিমান জোৰ, একোৱে শুনা নাছিলোঁ, ইমানেই জোৰত মাৰিছিলে। যিহেতু আমাৰ বাৰীতে মাৰিছে, চিঞৰিছিলে যদিও নুশুনিলোঁ। মা যেতিয়া মানে চকটো পৰিছে, তাৰ বহুত মানে 10 মিনিটমানৰ পিছতহে মাক দেখা গৈছিলে তেনেকৈ পৰি থকা অৱস্থা। জীৱনত মই প্ৰথম দেখিলোঁ এনেদৰে বজ্ৰপাত আৰু চকে যে মানুহৰ জীৱনটো লৈ যাব পাৰে বুলি। কোনোদিনেই দেখা নাছিলোঁ, ইমান সৰুৰ পৰা ইমানজনী হ'লোঁ দেখা নাছিলোঁ, ইয়াৰ প্ৰথম দেখিছোঁ। যেতিয়া এই ঘটনাটো হৈছিলে 5টামান বাজিছে, 5টা-6টা তেনেকুৱা বাজিছে টাইমটো। টোপনিয়ে নাহিলে আৰু ইমান ডাঙৰ ঘটনা হৈছে, কেনেদৰে টোপনি আহিব বাৰু। মোৰ যে টোপনিয়ে নাহিলে, একো খোৱা বোৱাও নহ'ল, তেনেকৈ থাকিলোঁ আৰু যেন মানুহজনী আহিব এতিয়া মাতিবহি, তেনেকুৱা ধৰণেই লাগি থাকিলে। ৰাতিপুৱা ইয়াৰ পৰা মানুহ গৈ মেলি যেতিয়া পষ্টমৰ্টম কৰি মেলি মাক লৈ আহিলে আৰু ক'বলৈ আৰু জীৱনত বাকী নাই। জীৱনত হোৱা নোপোজা নেদেখা এনেকুৱা ধৰণৰ এটা ঘটনা ঘটি গ'ল। সেইবাবে আপোনালোককো ক'লোঁ, অকণমান তাৰমানে এইবিলাক নহয় বুলি আপোনালোকে ভাবি নল'ব, অকণমান সতৰ্ক হৈ থকাটোৱেই ভাল। ধৰি লওক যিবিলাক কাৰেণ্টৰ বস্তু হয় সেইবিলাকৰ পৰা আঁতৰি থকা। এফালে এনেদৰে বিজুলী ঢেৰেকনি মাৰিলে বহুতেই তাৰমানে বিপদ হয় এইবিলাক। অলপ বিজুলী মাৰিছে, অলপ ঢেৰেকনি মাৰিছে বুলি আপোনালোকে এইবিলাক অফ কৰি থোৱাটোৱেই ভাল। বহুত ডাঙৰ ঘটনাই কৰি দিয়ে। এইটো এটা মানে উদাহৰণহে, আপোনালোকেও নিজৰ জীৱনটো বচাই ৰাখক। এতিয়া মই ক'বলৈ গৈছোঁ কিহৰ কাৰণে এনেকুৱা হ'ল। মই ভবাৰ মতে যিটো আমাৰ ইনভাৰ্টাৰৰ লাইট জ্বলাই থৈছিলে, মোৰ মতে সেইটো কাৰণেও হ'ব পাৰে, কিয়নো এইবিলাক কাৰেণ্টে বোলে এনেধৰণৰ বিজুলী ঢেৰেকনি এইবিলাক বেছিকৈ সৃষ্টি কৰে আৰু ওচৰলৈ তাৰমানে শক্তিটো টানি আনে বুলি কয়। মানে সেইটো কাৰণতে হ'ল বুলি আৰু ভাবিছোঁ। আজি ভিডিঅ' দি আপোনালোকে কেনে পালে বা ভাল পালে নাই বুলি মই নুসুধোঁ, কিন্তু লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যিডোখৰ ঠাইত আমাৰ বজ্ৰপাতটো পৰিছিলে, সেই ঠাইখিনি থকা গছবিলাক সকলোবিলাক মৰি গৈছিলে আৰু বিশেষকৈ সৰহকৈ তামোল গছ মৰিছিলে। শাওনতে পেলোৱা চক হয় আৰু এতিয়াও তামোল গছ মৰিয়ে আছে বুলি ক'ব লাগিব। তেতিয়া ভিডিঅ' কৰি থোৱা নহ'ল, এতিয়া আছে দুজোপামান কাটিবলৈ মৰি থকা তামোল গছ। মই তাৰে অলপ ভিডিঅ' আপোনালোকক দেখুৱাই দিম।
15 জোপাতকৈ ওপৰত তামোল গছ মৰিলে আৰু বেলেগ গছ আছে বাৰু, সাৱধানে থাকিব। এনেবোৰ প্ৰাকৃতিক দুৰ্ঘটনাৰ পৰা কোন টাইমত আহে কোনো ভৰসা নাই, নিজকে বচাই ৰখাটো খুবেই তেনেহ'লে আজিলৈ বাই, পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত।